প্ৰিয় দৰ্শক আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আমাৰ চেনেলটো আগবঢ়াই নিয়ক। প্ৰিয় দৰ্শক, আজি আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আনিছোঁ। আপুনি নিশ্চয় ফোনপে' ব্যৱহাৰ কৰে, যিহেতু এতিয়া প্ৰযুক্তিবিদ্যাৰ যুগ, গতিকে ফোনপে' ব্যৱহাৰ কৰোঁতে আপুনি সাৱধান হওক, কাৰণ আপোনাৰ হয়তো দেৰগাঁৱৰ এই যুৱকজনৰ দৰে আপুনিও হয়তো বিপদত পৰিব পাৰে। কাৰণ আজিকালি বহু দুষ্ট চক্ৰই বিভিন্ন ক্ষেত্ৰত কাষ্টমাৰ কেয়াৰৰ পৰা ফোন কৰিছোঁ বুলি কৈ আপোনাৰ বিভিন্ন নথি পত্ৰ ল'ব পাৰে, লৈ পেলাই ধন সৰলকি কৰে, আৰু এনেধৰণে ধন সৰলকি কৰা এটা ঘটনা এইবাৰ সংঘটিত হৈছে দেৰগাঁৱত। আমি আচলতে কি হৈছিল এই যুৱকজনৰ লগত, যুৱকজনৰ নিজ মুখেৰে ক'ব, আপোনালোকে শুনিব। আচলতে তাৰ পৰা আপোনালোকে ভাবক আৰু চিন্তা কৰক, যাতে আপোনালোকে ফোনপে' ব্যৱহাৰ কৰোঁতে সাৱধান হওক, আৰু যিকোনো ফোন আহিলে পটককৈ আচলতে তেওঁলোকে যিবিলাক ইনষ্ট্ৰাকশ্যন দিয়ে, সেই ইনষ্ট্ৰাকশ্যনবিলাক ফ'ল' নকৰিব, ভাবি চিন্তি কৰিব। আৰু এই যিজন যুৱকৰ ধন সৰলকি হৈছিলে, সৰলকি হোৱাৰ পিছত যুৱকজনে কি কৈছিলে শুনো আহক। লিমিটটো বঢ়াই লওক, লিমিটটো বঢ়ালে আপোনাৰ কাম হ'ব এনেকৈ ক'লে। মোৰ বিশ্বাস কৰিলোঁ কাষ্টমাৰ কেয়াৰ বুলি যেতিয়া ক'লে, কৰাৰ পিছত কি হ'ল, মোক এনি ডিস্কটো আপোনাৰ অ'পেন কৰিবলৈ ক'লে, ইনষ্টল কৰিবলৈ। এনি ডিস্কটো ইনষ্টল কৰি ল'লোঁ। কৰাৰ পিছত কি হ'ল, তেওঁলোকে যেনেকৈ ক'লে মই তেনেকৈ কৰি গ'লোঁ। কৰাৰ পিছত লাষ্টত দেখিলোঁ মোৰ পইচাবিলাক কাট খাই গৈ আছে। কিমান কাট খালে? আপোনাৰ টোটেল 1 লাখ টকা কাটিছে। 1 লাখ। এতিয়া কেছ দিলে? এতিয়া আমি থানাত আহি দেৰগাঁও থানাত কেছ দিছোঁ। এতিয়া আকৌ বেংকৰ লগত যোগাযোগ কৰিব নে? বেংকৰ লগত যোগাযোগ কৰিব কৈছে, আৰু আমাৰ বিজেপি গভৰ্ণমেণ্টে যিটো মানে ট'ল ফ্ৰী নাম্বাৰ দিছিলে, এইবিলাক ক্ৰাইমৰ বিষয়ে যিটো মানে নাম্বাৰটো দিছিলে, তাতে কল কৰি পেলাই মই কেছ অলৰেডি ৰেজিষ্টাৰ কৰিছোঁ। তাতো কমপ্লেইনটো দিয়া হৈছে। তেওঁলোকে একনলেজমেণ্ট নাম্বাৰ এটা দিছে, 24 ঘণ্টাৰ ভিতৰত ৰিজাল্ট দিম বুলি কৈছে। তাকে আমি তাত থানাত দিলোঁ, আৰু আপোনাৰ আমি বেংকলৈ যাম, এতিয়া বেংকতো এটা কপি দিম। সাধাৰণ ৰাইজে যেতিয়া বেংকত পইচা আমি নিজৰ এপদ দুপদকৈ গোটাই পেলাই পইচাকেইটা জমা কৰিবলৈ যাওঁ, সেই পইচাকেইটা যেতিয়া নিজৰ হাতে আকৌ উইড্ৰল কৰিবলৈ যাওঁ, উইড্ৰল পেপাৰখনত অকণমান যদি চহীটো নিমিলে আমাক পইচা কেতিয়াও নিদিয়ে।